क्या बोला तूने? Yes, ma'am. Present, ma'am. প্রেম মানে কি? হৈয়ে পোৱা নাই আজিলৈকে আমি কেনেকে বুজি পাম নাপাওঁ আপুনি কওকচোন। क्या बोला तूने? প্ৰেম মানে হৈছে দুটি মনৰ মিলন। So, প্ৰেম মানে today we discuss about প্ৰেম, love. Love. ইয়াত কোনে কোনে প্ৰেম কৰিছা? भगवान আপুনি কৈছে নে? আপুনি কৰিছে নে? মই বহুত বাদ। প্ৰেম অকল মানুহৰ লগতে কৰা নাযায়। কিহৰ কিহৰ কৰা যায় মেম? ভিডিঅ' বুকত দেখো বাৰু। আজিলৈকে কেতিয়াও প্ৰেম কৰি পোৱা নাই? পাইছো মেম। তোমালোকে মাহঁতৰ ভাল পোৱা নে নোপোৱা? অকণমান পাওঁ, পইচা দিয়ে কাৰণে। क्या बोला तूने? আৰু কাক কাক ভাল পোৱা? মা, পাপা, ভাইটি, আইতা। মই বয়ফ্ৰেণ্ডক ভাল নাপাওঁ হা। তাই বয়ফ্ৰেণ্ড আছে নে নাই? বয়ফ্ৰেণ্ড নাই, মই ভালো নাপাওঁ। এইটো ফেমাছ কৰি। সেইটো কি মেম? সেইটো মানে প্ৰেম কৰিব লাগে। প্ৰেম কৰিলে বহুত ভাল। প্ৰেম অকল মানুহৰ লগতে কৰা নাযায়। প্ৰেম কৰা নাযায় আচলতে, প্ৰেম হৈ যায়। মেম প্ৰেমলজিৰ অলপ লজিক দিয়কচোন। প্ৰেমলজিৰ একো লজিকেই নাই মোৰ ওচৰত। মই আজিলৈকে মানুহক প্ৰেম কৰিয়ে পোৱা নাই মানে। গুগলত চাৰ্চ কৰিব লাগিব। প্ৰেম গুগলত চাৰ্চ মাৰিব লাগিব। হা? গুগলত চাৰ্চ মাৰিব লাগিব এনচাৰটো। প্ৰেম মোৰ লগত বহুত দিন হৈছে কিন্তু মই আজিলৈকে প্ৰেমেই কৰি পোৱা নাই। কাৰো কান্দিয়ে পোৱা নাই। জানো মই দেখিছো আপোনাক। মই এই বৰগছজোপাৰ তলত আপুনি ফোনত যে কান্দিছিলে মই দেখিছিলো।